এভৰিৱান নমস্কাৰ মই লুনা দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল আইডলনালে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তেন্তে ধন্যবাদ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব সো এইদিন ব্লগ দিব পৰা নাছিলোঁ কাৰণ মোৰ এক্সাম হৈ আছিলে আৰু আজি এক্সাম শেষ হ'ল সো এক্সামৰ পৰা আহিয়ে কি মানে ভাবিছোঁ ব্লগ ষ্টাৰ্ট কৰি দিওঁ তো এইকেইদিন ব্লগ দিব পৰা নাছিলোঁ যদিও ইনৰ দিনটোৰ কিছু মুহূৰ্ত মই ৰাখি থৈছোঁ আৰু ইয়াতে আজিৰ ভিডিঅ'টোত মোৰ জীৱনৰ এটা বিশেষ দিনৰ কিছুমান বিশেষ মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু এই যে বেলুনখিনি দেখিবলৈ পাইছে ন ইমান ধুনীয়া তো এই বেলুনখিনি মোৰ ৰুমত কেনেকৈ আহিল কোনে সজালে কেতিয়া আহিল এই গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব গতিকে ভিডিঅ'টো চাই থাকিব গুড মৰ্নিং আজি 24 আগষ্ট হয় আৰু এতিয়া ৰাতিপুৱাৰ 8টা বাজিছে আজি মোৰ জন্মদিন হয় আৰু সেইকাৰণে এতিয়া ৰাতিপুৱা উঠি গা পা ধুই মন্দিৰলৈ যাম বুলি ভাবিছোঁ অকণ সেৱা কৰি আহোঁ গতিকে বলক ব্লগটো আজি এতিয়াৰ পৰা আৰম্ভ কৰোঁ ৰাস্তাটোৰ অৱস্থা খুবেই বেয়া আপোনালোকে দেখিবলৈ পাইছে গোটেই বোকাময় হৈ আছে ইয়াতে কাম চলি আছে আচলতে সেইকাৰণে তথাপিও এফালে যাব লগা হ'লে মানে ইয়াৰ আধাৰ পৰাই জোতা চেণ্ডেল নষ্ট কিন্তু উপায়টো নাই যাবতো লাগিবই সেয়ে যাব লগা হ'ল মন্দিৰ আহি পালোহি আৰু এই মন্দিৰটো আমাৰ কেম্পাছৰ ভিতৰতে হয় ওচৰতে ইয়াতে শিৱ বাবা মন্দিৰ আৰু কালীমাৰ মন্দিৰ আছে আৰু এই জেগাকণ মানে খুবেই নিৰিবিলি হয় আৰু ইয়াতে আহি ভাল লাগে আৰু আমি ইয়াতে প্ৰায় আহোঁ এতিয়া অলপ কাম আছে সেইটো কাৰণে মই অলপ ওলাই যাব লাগিব কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব মই ক'ত যাওঁ কি কৰোঁ আপোনালোকক গোটেইখিনি দেখাই থাকিম মোৰ কামখিনি ইতিমধ্যে হৈ গৈছে আৰু এতিয়া আমি আন এটা মন্দিৰলৈ আহি আছোঁ আজি মন্দিৰেই ঘূৰি থাকিম আৰু এয়া হৈছে অসমৰ দ্বিতীয়খন বৃহৎ নদী বৰাক নদী আৰু এয়া বৰাক নদীৰ ওপৰত সদৰঘাট ব্ৰিজ বুলি কোৱা হয় এখন সদৰঘাট দলং এই ৰাস্তাটোৱেদি কাছাৰৰ পৰা ডাইৰেক্ট গুৱাহাটীলৈ যাব পাৰি কিন্তু ইয়াতে যিহেতু বহুত লেণ্ডশ্লাইড হয় সেইকাৰণে ইয়াৰ কাম এতিয়াও সম্পূৰ্ণ হোৱাগৈ নাই যাৰ বাবে আমি মেঘালয়ৰ মাজেদি আহিব লগা হয় হয়তো 2-3 বছৰত এই কাম হৈ যাব পাৰে আৰু তেতিয়া ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা বৰাক ভেলীলৈ অসমৰ মাজেদি আহিব পৰা যাব আমি আহি মন্দিৰ পালোহি আৰু এয়া হৈছে দুৰ্গামাৰ মন্দিৰ পন দুৰ্গা বুলি কোৱা হয় যাক আৰু ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে তেওঁলোকে বহুত বিশ্বাস কৰে আৰু ইয়াতে যি বিচাৰে তাকেই পায় বুলি তেওঁলোকে বিশ্বাস কৰে আৰু ৰাস্তাৰ কাষত এখন দোকান পাইছিলোঁ তাৰ পৰাই অলপ ফল অনা হৈছিলে মন্দিৰ পোৱাৰ পাছত পূজাৰীজনে ক'লে যে এইখিনি ধুই মাৰ চৰণত আগবঢ়াই দিবলৈ কাৰণ তেখেত ব্যস্ত আছিলে যিহেতু মানুহখিনিৰ খোৱা বোৱাৰ টাইম হৈছিলে আৰু তেওঁৱেই সকলোখিনি চোৱা চিতা কৰি আছিল আৰু ইয়াতে আজি এভাগ পূজা আছিলে চাওকচোন ইমান বেছি মানুহ আৰু প্ৰসাদ ভগোৱাৰ টাইম আছিলে আৰু আমিও সেই প্ৰসাদৰে অলপ ভাগ পালোঁ যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ সেইকাৰণে যেতিয়া প্ৰসাদ পালোঁ মানে মনটো খুব বেছি ভাল লাগিলে আৰু খায়ো খুব বেছি ভাল লাগিলে খুব ধুনীয়াকৈ বনাইছিলে তেওঁলোকে এতিয়া আমি মন্দিৰৰ পৰা উভতি আহি আছোঁ আৰু ইয়াতে আজি ইমান বেছি জাম বহুত বেছি ভিৰ হয় হয়তো এই 4 বছৰত মই শিলচৰত কেতিয়াও এনেকুৱা ভিৰ দেখিয়ে পোৱা নাছিলোঁ কাৰণ ইয়াতে 2 দিনৰ পিছত লকডাউন দিয়া হৈছে আৰু তাতে আজি সোমবাৰ সেইটো কাৰণে হয়তো ইমান বেছি ভিৰ হৈছে আৰু ইমান বেছি লগতে গৰম চাওকচোন আৰু গাড়ী লৈ অহা মানুহবোৰে ইয়াতে 2-3 ঘণ্টা ফচি থাকিব লগা হৈছে যেনে তেনে জামৰ পৰা ওলাই আহিছিলোঁহে আকৌ আহি মই এটা জেগাত বন্দী হৈ গ'লোঁ
ইয়াতে মোৰ কেইজনমান ফ্ৰেণ্ডছে এটা ছাৰপ্ৰাইজ প্লেন কৰি থৈছিলে, যিটোৰ বিষয়ে মই অকণো গম পোৱা নাছিলোঁ, যদিও বা সিহঁতে মোৰ লগতে আছিলে। তো আহি মানে পূৰা শ্বক, আৰু মানে মোৰ মুখৰ পৰা একো কওঁ নকওঁ একো শব্দই নোলোৱা হৈ থাকিলে। Hey guys, গৰমৰ দিনটো ঘামি জামি অৱস্থা নাই। আজি যে ক'ত গৈছোঁ, মন্দিৰ গ'লোঁ, আৰু তাৰ পাছতে ইয়াতে ছাৰপ্ৰাইজ দিলে মোক। মোৰ বহুত বেছি ভাল লাগিছে, আৰু মোৰ কিবা নাৰ্ভাছ ফিল হৈছে, আৰু খালোঁ কিবা কিবি। আৰু এইখন ভাল হয় সাগৰিকা এজেঞ্চি, আৰু ইয়াতে ওপৰত আছে এইখন স্কাই ভিউ ৰেষ্ট্ৰ'। আৰু ইয়াত মানে জেগাবোৰ ধুনীয়া হয়, বস্তুবোৰ ধুনীয়াকৈ ৰাখিছে, আৰু ইয়াতে ৰাতি হ'লে আৰু ভিউটো ধুনীয়া হ'ব। আৰু ইয়াৰ পৰা মানে শিলচৰ চিটিখন দেখা পোৱা যায় ইয়াৰ বাহিৰৰ পৰা। চ' এয়াই আজিৰ দিনটো। সেই গাইজ, চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিও আজিৰ দিনটো তেনেকৈ একো বিশেষ দেখুওৱা নহ'ল, নেক্সট ভিডিঅ'ৰ পৰা দেখাবলৈ যত্ন কৰিম। আৰু এইখিনিতে এটা কথা, যিহেতু মই নতুন হয়, সেইকাৰণে মোৰ অলপ মিউজিক মিলোৱাটো অলপ প্ৰব্লেম হয়। চ' অলপ ভুল হ'ব পাৰে, কিন্তু আপোনালোকে যদি মোক কিবা ভুল দেখে তেন্তে কৈ দিব কোনখিনিত কেনেকৈ ভুল হ'ল, মোক কমেণ্ট কৰি জনাব। আৰু যিহেতু মোৰ এতিয়ালৈ ট্ৰাইপড কিনা হোৱা নাই, সেইকাৰণে ভিডিঅ'টো কোনোবা ঠাইত কপি যায়। ত' মই নেক্সট ভিডিঅ'ৰ পৰা ভালদৰে বনাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।